নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মোৰ সেকেন্ড পাৰ্টটো আছিল বাকি 4.1 2020 চনৰ কুৱেশ্যন পেপাৰৰ বি নম্বৰটো মই আৰম্ভ কৰিছোঁ। 4 নম্বৰৰ বি পাৰ্থক্য লিখা আছিল সৰ্বশিক্ষা অভিযান মিছন আৰু জিলা প্ৰাথমিক শিক্ষা আঁচনি। সৰ্বশিক্ষা অভিযান মিছন এই আঁচনিখন প্ৰস্তুত কৰা হৈছে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে। 2 নম্বৰত আছে ই হ'ল কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় সাহিত্য অঞ্চলৰ চৰকাৰক অংশীদাৰী হিচাপে লৈ চলোৱা এক যৌথ প্ৰচেষ্টা। 3 নম্বৰত আছে ইয়াৰ প্ৰধান লক্ষ্য হ'ল 6 পৰা 14 বছৰৰ সকলো শিশুকে উপযুক্ত আৰু যুক্তিযুক্ত প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা। জিলা প্ৰাথমিক শিক্ষা আঁচনি 1 নম্বৰত আছে প্ৰাথমিক শিক্ষা আঁচনিখন এখন সূচীপূৰ্ণ আৰু প্ৰায়োগিক আঁচনি। 2 নম্বৰত আছে ইয়াৰ লক্ষ্য হ'ল প্ৰাথমিক শিক্ষাৰ বাবে নতুন বিদ্যালয় আৰু শ্ৰেণীকক্ষৰ নিৰ্মাণ। 3 নম্বৰত আছে জিলা প্ৰাথমিক শিক্ষা আঁচনিখন মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা অতি গুৰুত্বপূৰ্ণ আঁচনি। 4 নম্বৰৰে চি নম্বৰত আছে শিক্ষকৰ শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণ। শিক্ষকৰ শিক্ষা এই শিক্ষা সাধাৰণতে শিক্ষকৰ শিক্ষণ বৃত্তিৰ গুণাগুণ নিৰূপণ কৰে। 2 নম্বৰত আছে এই শিক্ষাই শিক্ষকক জ্ঞান, অভিজ্ঞতা, কৌশল আৰু যোগ্যতা প্ৰদান কৰে। 3 নম্বৰত আছে শিক্ষকৰ শিক্ষাই শিক্ষকসকলৰ দৃষ্টিভংগী আৰু ব্যক্তিত্বৰ বিকাশ ঘটায়। তাৰপাছত শিক্ষক প্ৰশিক্ষণ 1 নম্বৰত আছে শিক্ষক প্ৰশিক্ষণ 2 ধৰণৰ, প্ৰাক চাকৰিকালীন শিক্ষক প্ৰশিক্ষণ আৰু চাকৰিকালীন শিক্ষক প্ৰশিক্ষণ। 2 নম্বৰত হ'ল শিক্ষক প্ৰশিক্ষণে শিক্ষকসকলক শৈক্ষিক, বৌদ্ধিক, সামাজিক, নৈতিক মূল্যবোধ আদি দিশত উপযুক্ত কৰি তোলে। শিক্ষকৰ প্ৰশিক্ষণে শিক্ষকতাৰ বাবে আত্মবিশ্বাসৰ সৃষ্টি কৰে। 5 নম্বৰৰ উত্তৰটো হ'ল সাধাৰণ অৰ্থত সংস্কৃতি শব্দটোৰ দ্বাৰা সূক্ষ্ম কলা অৰ্থাৎ নাচ, গান, নাটক, সংগীতৰ নানা ধৰণৰ আখৰা, হাতেৰে তৈয়াৰ কৰা বিভিন্ন মূৰ্তি, ধুনীয়া অংকিত চিত্ৰ আদিৰ দ্বাৰা মানুহৰ কলাসুলভ সৃষ্টি কৰ্মৰাজিৰ বিষয় বুজি পায়। পল বি হৰ্টনৰ মতে ব্যক্তিয়ে সমূহৰ পৰা আহৰণ কৰা সমগ্ৰ সামাজিক উত্তৰাধিকাৰীকে সংস্কৃতি বুলি কোৱা হয়। সৰল ভাষাত বিদ্যালয়ৰ সংস্কৃতি বুলিলে বিদ্যালয়ত জনপ্ৰিয় হৈ থকা শিক্ষামূলক সংস্কৃতিৰ কথাকে বুজোৱা হয়। বিদ্যালয় সংস্কৃতিয়ে বিদ্যালয়ত প্ৰৱৰ্তিত হৈ থকা প্ৰশাসনিক আৰু পৰিচালনাৰ লগত সম্পৰ্কিত সংস্কৃতিৰ কথাকে বুজোৱা হয়। এখন আদৰ্শ আৰু গতিশীল বিদ্যালয়ে যদিহে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, সামাজিক আৰু আৱেগিক ফলাফল হিচাপে সিহঁতক বিশাল পৰিসৰত ভালভাৱে জীৱন নিৰ্বাহ কৰাৰ কাৰণে উপযুক্ত তথা উন্নতি কৰি তোলাত কৃতকাৰ্য হয়, তেতিয়া তেনে বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গণ্য কৰা হ'ব পাৰে। এখন আদৰ্শ বিদ্যালয়ে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক জীৱন সুন্দৰ কৰি তুলিবলৈ আৰু জীৱনৰ সকলো প্ৰত্যাহ্বান সাহসেৰে মোকাবিলা কৰাৰ বাবে সহায় আগবঢ়ায়। এখন আদৰ্শ বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ হ'ল অনুষ্ঠানটোৰ মুৰব্বী শক্তিশালী নেতৃত্ব, শিক্ষণ আৰু শিক্ষণ অনুশীলনসমূহৰ ক্ষেত্ৰত ব্যাপক আৰু বিশাল মনোযোগ, শিক্ষণ তথা শিক্ষণৰ বাবে অনুকূল এটা নিৰাপদ আৰু শৃংখলাবদ্ধ পৰিৱেশ। 4 নম্বৰত আছে গৃহকাৰ্য পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে পাঠসমূহ শিকাত সহায় আগবঢ়া প্ৰক্ৰিয়াত পিতৃ-মাতৃৰ অংশগ্ৰহণ। যিবোৰ উপাদানে বিদ্যালয়ক আদৰ্শ কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে সেয়া ভিন্নমুখী উপাদান হ'ব পাৰে, যেনে পাঠ্যক্ৰম নিৰ্মাণ, শিক্ষণ প্ৰক্ৰিয়া, ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়া, মূল্যাংকন ব্যৱস্থা, শিক্ষানুষ্ঠানৰ মুৰব্বীগৰাকীৰ দায়িত্ব, সমাজৰ প্ৰতি শিক্ষকসকলৰ দায়িত্ব, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক ইত্যাদি। এখন আদৰ্শ তথা গতিশীল বিদ্যালয় গঠনৰ বাবে শিক্ষক হিচাপে মই ওপৰত উল্লেখ কৰা উপাদানসমূহ ক্ৰিয়াকলাপ হিচাপে সংগঠিত কৰিম। আপোনালোকে কৈ আছিল সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। মই লিখা নাছিলোঁ এইবোৰ কুৱেশ্যনৰ এনচাৰ, আপোনালোকৰ কাৰণে আজি লিখি লৈছোঁ। আপোনালোকে যদি ক'ৰবাত ভুল দেখা পায় ভুলটো শুধৰাই দিব, মোক কমেণ্ট কৰি জনাব। আৰু মানে ইয়াতে কুৱেশ্যন এনচাৰৰ মানে নম্বৰবোৰ যি দিয়া আছে কুৱেশ্যন নম্বৰ এইটো ভুল হ'ব পাৰে। যদি ভুল দেখা পায় আপোনালোকে তেন্তে মোক কমেণ্টত জনাই দিব। 6 নম্বৰত আছে স্কুল হ'ল ইংৰাজী শব্দ স্কুলৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ জিৰণিৰ সময়ত সুস্থভাৱে কটোৱা। বিদ্যালয় বা স্কুল শব্দটোৱে ভিন্নমুখী অৰ্থ বহন কৰে। বিদ্যালয় হৈছে এনে এক অনুষ্ঠান য'ত নিৰ্দিষ্ট বিষয়ৰ শিক্ষা প্ৰদান কৰা হয়। ই হ'ল এনে এক স্থান য'ত শিক্ষা গ্ৰহণ কৰিব খোজাসকলক প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰে নিৰ্দেশনা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিদ্যালয় সংস্কৃতি বুলিলে সহজ সৰলভাৱে শিক্ষামূলক সংস্কৃতিৰ কথাকে ক'ব পাৰি। প্ৰশাসনিক আৰু পৰিচালনাৰ লগত সম্পৰ্কিত দিশবিলাক বিদ্যালয় সংস্কৃতিত অন্তৰ্ভুক্ত হৈ থাকে। বিদ্যালয়ত বিদ্যায়তনিক আৰু সামাজিক অনুশাসন বজাই ৰখাৰ দিশত প্ৰশাসনিক যন্ত্ৰটোৱে বিশেষভাৱে সহায় আগবঢ়ায়। বিদ্যালয় সংস্কৃতি বুলি ক'লে বিদ্যালয়সমূহত প্ৰচলিত হৈ থকা শিক্ষামূলক সংস্কৃতিৰ কথাকে
বুজায়। এখন স্কুলৰ সুস্থ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিদ্যালয় সংস্কৃতিৰ প্ৰভাৱ আৱশ্যকীয়। স্কুলীয়া সংস্কৃতি হ'ল এক মেৰুদণ্ড সদৃশ দিশ, যাৰ প্ৰভাৱত স্কুল এখন সুস্থভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হৈ পৰে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। স্কুলীয়া সংস্কৃতিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সুস্থ সমযোজন কৰাত সহায়ক হৈ পৰে। ফলত ছাত্ৰ ছাত্ৰীয়ে অনুশাসন ব্যৱস্থাৰ দিশটো মানি ল'বলৈ বাধ্য হয়। স্কুলীয়া সংস্কৃতিয়ে গণতান্ত্ৰিক দৃষ্টিভংগীৰ দিশটো পাবলৈ সক্ষম হয়, যাৰ ফলত সমন্বয়ৰ লগত ভাতৃত্ববোধৰ ভাৱধাৰা সিঁচৰিত হৈ পৰে। স্কুলীয়া সংস্কৃতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সহ পাঠ্যক্ৰম কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। উপৰোক্ত আলোচনাৰ পৰা আমি দেখিবলৈ পালোঁ যে শিক্ষাৰ সংস্কাৰৰ বাবে বিদ্যালয়ৰ সংস্কৃতিৰ প্ৰয়োজনীয়তা যথেষ্ট। ৭ নম্বৰৰ উত্তৰটো হ'ল সৰ্বাত্মক শিক্ষা ব্যৱস্থাৰ শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা তলত দিয়া ধৰণৰ হ'ব লাগে। ১ নম্বৰত আছে শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ দৈহিক আৰু মানসিক বয়স অৱগত হ'ব লাগিব। ২ নম্বৰত শিক্ষাৰ্থীৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিব লাগিব। ৩ নম্বৰত ব্যক্তি পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিব লাগিব। ৪ নম্বৰত সমস্যা থকা শিক্ষাৰ্থীক বিশেষ গুৰুত্ব দিব লাগিব। ৫ নম্বৰত সমাজৰ নীতি অনুসৰণ কৰিব লাগিব। ৬ নম্বৰত আছে তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ ছাত্ৰীৰ বাবে আকৌ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৮ নম্বৰৰ উত্তৰটো হ'ল পৰিৱৰ্তন হৈছে এক অবিৰত প্ৰাকৃতিক প্ৰক্ৰিয়া। সফল সংগঠনৰ বাবে ৩টা দিশত পৰিৱৰ্তন ঘটা প্ৰয়োজন: ব্যক্তি, দল আৰু সংগঠন। বিদ্যালয়ৰ ন্যূনতম পৰিৱৰ্তনৰ কাৰণে দল নেতাজনৰ প্ৰয়োজন হয়, যাৰ ফলত বিদ্যালয়খনৰ অধিক বিকাশত সহায়ক হয়। কোনো পৰিৱৰ্তনক নেতৃত্ব দিবৰ বাবে এজন দল নেতাক কিছুমান গুণৰ প্ৰয়োজন, যেনে বুদ্ধি, আগৰনুৱা মনোভাৱ, শাসন দক্ষতা আৰু আন কিছুমান গুণ, যিবোৰ সমস্যা সমাধানত সহায়ক হয়। শৈক্ষিক পৰিৱৰ্তনৰ বাবে শিক্ষকৰ অন্তৰ্দৃষ্টি, মানৱ সম্পদৰ মূল্য উপলব্ধি, যোগাযোগ ৰক্ষাকাৰী দক্ষতা, মনোযোগ, সক্ৰিয়তা, দায়িত্বশীলতা আদি গুণৰ বিশেষ প্ৰয়োজন। লগতে তেওঁ বিশ্বাস কৰিব লাগিব যে বিদ্যালয় হ'ল জ্ঞান আহৰণ কৰাৰ স্থল। যোগাযোগ প্ৰক্ৰিয়াৰ আচৰণ পৰিৱৰ্তনত শিক্ষকৰ সহায় কৰে। শিক্ষক তথা শিক্ষাৰ্থীৰ পৰা বাৰে বাৰে পোৱা তথ্যই গ্ৰহণকাৰীৰ আচৰণ লাহে লাহে পৰিৱৰ্তন ঘটায়। বিদ্যালয়ৰ অধিক বিকাশৰ বাবে দল নেতাই তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰাটো প্ৰয়োজন। প্ৰথম পৰ্যায়ত বৰ্তমান পৰিস্থিতিৰ আভাস লৈ পৰিৱৰ্তনৰ প্ৰয়োজন চিনাক্ত কৰিব লাগে। ২ নম্বৰত দল নেতাই সেই সংগঠনটোত পৰিৱৰ্তনৰ ফলাফল আৰু প্ৰয়োজনীয়তা সম্পৰ্কে স্পষ্ট ধাৰণা বিকাশ ঘটাব লাগে। ৩ নম্বৰত সংগঠনৰ সংস্কৃতিৰ সৈতে পৰিৱৰ্তনক সংযুক্ত কৰিব লাগে। ৪ নম্বৰত পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সফল সমাপ্তিৰ বাবে কিছুমান কৌশল বিকাশ সাধন কৰাটো প্ৰয়োজন। এজন উপযুক্ত দল নেতাৰ শক্তিশালী নেতৃত্ব অবিহনে বিদ্যালয়ৰ পৰিৱৰ্তন অসম্ভৱ। তাৰ পাছত ৯ নম্বৰৰ এনচাৰটো হৈছে সাধাৰণতে বিদ্যালয় হ'ল শিশুসকলৰ শিক্ষাদান দিয়াৰ এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান। যি অনুষ্ঠানৰ মাধ্যমেৰে আমি শিক্ষানুষ্ঠানক শিক্ষা লাভ কৰিবলৈ সক্ষম হওঁ তাকে বিদ্যালয় বুলি কোৱা হয়। শিক্ষা ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য অনুষ্ঠান হ'ল বিদ্যালয়। শিক্ষানুষ্ঠানসমূহৰ আভ্যন্তৰীণ দিশটো চালে দেখা যায় যে প্ৰত্যেকখন শিক্ষানুষ্ঠানতে একোখন সমাজ সৃষ্টি হয়। এই সমাজৰ ধাৰণাৰ ভিতৰত সম্প্ৰদায় হ'ল এক অন্যতম উপাদান। সম্প্ৰদায় হ'ল সামাজিক দল। এই দল এখন গাঁও, এখন নগৰ অথবা এটি জাতিৰ অধিবাসীসকলৰ দ্বাৰা গঠিত। সমাজৰ সদস্যসকলৰ বিদ্যালয়ৰ লগত ওতঃপ্ৰোত সম্পৰ্কৰ জৰিয়তে বিদ্যালয় এখনক শক্তিশালী কৰিব পাৰি। অভিভাৱক আৰু শিক্ষকৰ মাজত সমিতি তৈয়াৰ কৰি নিৰ্ভৰশীলতা উন্নত কৰিব পৰা যায়। বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত সমাজৰ সদস্যসকলক সময়ে সময়ে নিয়ন্ত্ৰণ কৰি ইয়াক শক্তিশালী কৰিব পাৰি। সমাজ সেৱা আঁচনি, অভিযান আদি অনুষ্ঠিত কৰিব পাৰি। নিৰ্দেশনা সেৱাৰ মাধ্যমত নিৰ্ভৰশীলতা শক্তিশালী কৰিব পৰা যায়। মুঠৰ ওপৰত সমাজ ভিত্তিক ব্যৱস্থাৰে এখন বিদ্যালয় পৰিচালনা কৰিব পাৰি। ১০ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ হ'ল, তাতে দিয়া আছে নেকি কিবা প্ৰশ্ন দিয়া আছে, তাৰ এনচাৰটো এনেই বহলাই লিখিব পাৰি। কিমান নম্বৰ আছে বা মই চোৱা নাই, তাতে বহলাই লিখিব লাগে। এইটো মই এনেই শ্বৰ্টত দিছোঁ। ১০ নম্বৰ সৰ্বশিক্ষা আঁচনি আৰু শিক্ষাৰ অধিকাৰ আইন। ১১ নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল বিদ্যালয়ৰ সফলতাৰ ধাৰণাটো সূত্ৰবদ্ধ কৰাটো এটা অতি জটিল কাম। আমি এই প্ৰক্ৰিয়াটো গুণগত চলক, যেনে বিদ্যালয়ৰ পৰিৱেশ, নিৰ্দেশ দিয়া, নেতৃত্ব, উচ্চ আকাংক্ষা ইত্যাদি আৰু পৰিমাণগত চলক, যেনে সাফল্যৰ ৰাশিসমূহৰ পৰিভাষাৰে প্ৰকাশ কৰিব লাগিব। 4টা বুনিয়াদী আৰু বিশেষ মাত্ৰা তৈয়াৰ কৰি বিদ্যালয়ৰ সফলতা জুখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহৰ বিশ্লেষণ কৰি কাৰ্য সম্পাদন কৰিব পাৰি। এই মাত্ৰা কেইটাৰ বিষয় তলত উল্লেখ কৰা হ'ল।
1 নম্বৰ সমষ্টিকৰণৰ স্তৰ, সফলতাৰ নিৰ্ণায়কসমূহ, বিশ্লেষণৰ সময়সীমা আৰু জনসংখ্যা মানে শিক্ষাৰ্থীৰ সংখ্যা। 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল নেতা হৈছে সেইজন ব্যক্তি যিজনে দলক আগুৱাই লৈ গৈ দলটোক ইয়াৰ বিশেষ উদ্দেশ্য সাধনত সফলতা লাভত সহায় কৰে। দল নেতাই দলৰ কাৰ্য সম্পাদনৰ দায়িত্ব পূৰণ আৰু উন্নতি সাধনত মুখ্য ভূমিকা গ্ৰহণ কৰে। দল নেতাই বিশেষজ্ঞ হিচাপে কাৰ্য কৰে। শৈক্ষিক অনুষ্ঠানত দল নেতাৰ ভূমিকা হ'ল, ইয়াতে মই ভিডিঅ'টোত অলপ ৰখাব বিচাৰিছোঁ, মানে কি হৈছে এনচাৰবোৰ সঠিককৈ নিমিলিবও পাৰে, মানে মই এনে এটা আইডিয়াই ক'ব পাৰে, আপোনালোকে আইডিয়াৰ কাৰণেও লৈছোঁ আৰু আপোনালোকে যদি ইয়াতে কিবা এড কৰিব বিচাৰে এড কৰিব পাৰিব। মানে মোৰ উত্তৰটো এইটোৱে যে সঠিক এইটোৱে হ'ব, মই এনেকৈ নকওঁ, নহ'বও পাৰে, মোৰ এনচাৰত বহুতো ভুল থাকিব পাৰে। আপোনালোকে ইয়াতে নিজৰ মতামতটো মানে নিজে কি লিখিব বিচাৰে এইটো এড কৰি কিনে লিখিব পাৰে, ঠিক আছে। তাৰপাছত আমি আলোচনা কৰি আছোঁ ইয়াৰ পাছত, দল নেতাই বিভিন্ন স্তৰত অনুষ্ঠানৰ কাৰ্যসমূহ পৰিকল্পনা কৰিব লাগে। ক নম্বৰত হৈছে সা সঁজুলিৰ আচবাব আৰু পৰ্যাপ্ত পৰিমাণৰ কিতাপ আছে নে নাই তাক পৰীক্ষা কৰা। খ নম্বৰত আছে যদি প্ৰয়োজনীয় তেন্তে শিক্ষক আৰু আন কৰ্মচাৰীৰ নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। গ নম্বৰত বিদ্যালয় পুনৰ আৰম্ভৰ দিন ঘোষণা কৰা। ঘ নম্বৰত আছে শিক্ষকৰ মাজত কৰ্ম বিতৰণ কৰা। ঙ নম্বৰত আছে বিদ্যালয়ৰ সংগঠনৰ বাবে নীতি নিয়ম তথা পৰম্পৰা গঠন কৰা। প্ৰথম চত আছে শিক্ষাদান কাৰ্য সংগঠিত কৰা। দ্বিতীয় চত আছে পৰীক্ষা আৰু মূল্যায়নৰ ব্যৱস্থা কৰা। বৰ্গজত আছে কৰ্তব্য আৰু দায়িত্ব নিৰ্ধাৰণ কৰা। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে এখন বিদ্যালয় উত্তৰণত কৌশলী দলীয় নেতাই সৰ্বপ্ৰকাৰে প্ৰভাৱ পেলায়। 13 নম্বৰত আছে শিক্ষকৰ ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত NCFTE 2009 আগবঢ়োৱা 3টা পৰামৰ্শ। 1 নম্বৰত হ'ল শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি বা NCFTE প্ৰাথমিক শিক্ষাৰ বাবে স্থানীয় পৰিৱেশক গ্ৰহণ কৰিব পৰাকৈ বা স্থানীয় পৰিৱেশৰ উপযোগী হোৱাকৈ এক পৰিৱৰ্তনশীল গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছে। 2 নম্বৰত আছে শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি বা NCFTE উল্লেখ কৰা মতে উদীয়মান ভাৰতীয় সমাজৰ পাঠ্যসূচীয়ে NCF 2005ত চিনাক্ত কৰা গুৰুত্বপূৰ্ণ দিশসমূহ যেনে শিশুৰ অধিকাৰ, মানৱ অধিকাৰ, শিক্ষা, মূল্যবোধ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ, দেশৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ দৃষ্টিভংগী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক সামৰি বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ গুৰুত্বপূৰ্ণ দিশসমূহ আদি অন্তৰ্ভুক্ত কৰে। 3 নম্বৰত আছে NCEFTE প্ৰস্তাৱ দিয়ে যে ৰাজ্যসমূহে আন কিছুমান বিকল্প দিশ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা পাঠ্যসূচীৰ বিষয়বস্তুক যোগ্য তথা উপযুক্ত আৰু অঞ্চল ভিত্তিক কৰি তুলিব পাৰে। মানে 14 নম্বৰটো মই এনেই আপোনালোকক ফটো দি দিম ইয়াতে ভিডিঅ'ৰ পিছত, মানে মই লিখা নাই, এইটো মই মানে ফটো মাৰি লৈছোঁ, তাৰ পৰাই আপোনালোকে লিখিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।